নমস্কাৰ মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু তথা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল বিপৰগান চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি পেপাৰ 6 আঞ্চলিক ভাষা আৰু মাতৃভাষা শিক্ষা অৰ্থাৎ পেডাগজি অফ ৰিজনেল লেংগুৱেজ এণ্ড মাদাৰ টাংগৰ কিছুমান শৰ্ট কুৱেশ্যনৰ ধাৰা আপোনালোকক দিবলৈ বিচাৰিছোঁ। সো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। এইখিনিতে ক'ব বিচাৰিছোঁ যে এতিয়াও মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু তথা মোৰ মৰমৰ বন্ধুসকলে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰক। আমাৰ ডিএলএড সম্বন্ধীয় গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তো পেপাৰ 6ৰ চেপ্টাৰ 1টো হৈছে আঞ্চলিক ভাষা আৰু মাতৃভাষাৰ সংজ্ঞা। সো ইয়াত থকা কিছুমান শৰ্ট কুৱেশ্যন হ'ল নম্বৰ 1 কুৱেশ্যন ভাষাৰ ক্ষুদ্ৰতম একক কি? ভাষাৰ ক্ষুদ্ৰতম একক হ'ল ধ্বনি। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাষাৰ বৃহত্তম একক কি? ভাষাৰ বৃহত্তম একক হ'ল বাক্য। 3 নম্বৰ কুৱেশ্যন ভাষাৰ ভাগকেইটা কি কি? লিখিত আৰু কথিত। নম্বৰ 4 কুৱেশ্যন ভাষাৰ সীমা কিহে নিৰ্ধাৰণ কৰে? বাক্যৰেখায়। নম্বৰ 5 কুৱেশ্যন ভাষাৰ সংকীৰ্ণতম ৰূপ কি? ব্যক্তিভাষা। নম্বৰ 6 কুৱেশ্যন ভাষাৰ পাৰস্পৰিক বোধগম্যতা প্ৰকৃততে কিহৰ লগত জড়িত? ব্যক্তিৰ লগত জড়িত। নম্বৰ 7 কুৱেশ্যন উপভাষা কি? উপভাষা হৈছে ভাষাৰ খণ্ডিত ৰূপৰ নামে উপভাষা। নম্বৰ 8 কুৱেশ্যন লিংগ অনুযায়ী ভাষাৰ প্ৰভেদ হ'ব পাৰেনে? পাৰে। নম্বৰ 9 কুৱেশ্যন সংবিধানৰ চৰকাৰী ভাষা আইন কেতিয়া হৈছিল? 1963 চনত। নম্বৰ 10 কুৱেশ্যন চৰকাৰী ভাষা নীতি কেতিয়া হৈছিল? 1976 চনত। নম্বৰ 11 কুৱেশ্যন ৰাষ্ট্ৰভাষা কি? ৰাষ্ট্ৰভাষা হ'ল হিন্দী। নম্বৰ 12 কুৱেশ্যন ভাৰতীয় সংবিধানৰ 8ম অনুচ্ছেদত কিমানটা ভাষা আছে? 22টা। চেপ্টাৰ 2 হ'ল বহুভাষিক পৰিৱেশত মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত প্ৰত্যাহ্বান চেলেঞ্জেছ ফৰ টিচিং মাদাৰ টাং ইন মাল্টিলিংগুৱেল ছেটিং। নম্বৰ 1 কুৱেশ্যন ইউনেস্কোৰ সম্পূৰ্ণ নাম কি? ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। নম্বৰ 2 কুৱেশ্যন মাতৃভাষা সাক্ষৰতা বিকাশৰ দুটা সমল লিখা। প্ৰাক পঠন সমল আৰু আদি পাঠ। NPE কি? NPE হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি অৰ্থাৎ নেশ্যনেল পলিচি অন এডুকেশ্যন। নম্বৰ 4 কুৱেশ্যন ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া কৰা হয়? 1996 চনত। নম্বৰ 5 কুৱেশ্যন মাতৃভাষাৰ কৰ্ম আঁচনি কেতিয়া কৰা হয়? 1992 চনত মাতৃভাষাৰ কৰ্ম আঁচনি কৰা হয়। নম্বৰ 7 কুৱেশ্যন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি কেতিয়া হয়? 2005 চনত। নম্বৰ 8 কুৱেশ্যন NCF কি? NCF হ'ল নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। ইয়ে শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰম পাঠ্যপুথি শিকোৱাৰ বিষয়ে শিকায়। চেপ্টাৰ 3 হ'ল মাতৃভাষাৰ শিক্ষা সমলৰ প্ৰস্তুতকৰণ অৰ্থাৎ ৰিচোৰ্চেছ ডেভেলপমেণ্ট ফৰ মাদাৰ টাং টিচিং। নম্বৰ 1 কুৱেশ্যন শিক্ষাৰ্থীসকলৰ দক্ষতা আয়ত্ত কৰাত কি কি সমলে সহায় কৰে? শিক্ষাৰ্থীসকলৰ দক্ষতা আয়ত্ত কৰাৰ বাবে প্ৰাক পঠন আদি পাঠ আৰু সাধিকতাই আমাক সহায় কৰে। নম্বৰ 2 কুৱেশ্যন সাধুপুথিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। সাধাৰণতে শিক্ষাৰ্থীসকলৰ বাবে লিখা একোটা সাধু সদায় যথাসম্ভৱ চুটি হোৱা বাঞ্ছনীয়। নম্বৰ 3 কুৱেশ্যন সাক্ষৰতা বুলিলে কি বুজা? সাক্ষৰতা হ'ল লিখিব জনা পঢ়িব জনা আৰু সাক্ষৰতাৰ ধাৰণাটোৱে সামান্য জ্ঞানৰ কথা সূচায়। এই জ্ঞানৰ পৰিধিত পঢ়া লিখা আৰু গণিতৰ শিক্ষা থাকে। সাক্ষৰতাক সম্পূৰ্ণভাৱে শিক্ষা বুলি ক'ব পৰা নাযায়। নম্বৰ 4 কুৱেশ্যন সাক্ষৰতা সম্বন্ধে কবিৰ কি কৈছিল? সাক্ষৰতা সম্বন্ধে কবিৰে কি কৈছিল? তেওঁ কৈছিল যে মই চিয়াহী আৰু কাগজ স্পৰ্শ কৰা নাই আৰু মই এটা কলমো হাতত তুলি লোৱা নাই। নম্বৰ 5 কুৱেশ্যন সাক্ষৰতা বুলিলে কি বুজা? সাক্ষৰতা হ'ল লিখিব জনা পঢ়িব জনা। সাক্ষৰতাৰ ধাৰণাটোৱে সামান্য জ্ঞানৰ কথাকে সূচায়। এই জ্ঞানৰ পৰিধিত পঢ়া লিখা আৰু গণিতৰ শিক্ষা থাকে। সাক্ষৰতা সম্পূৰ্ণভাৱে শিক্ষা বুলিব পৰা নাযায়। নম্বৰ 7 কুৱেশ্যন বৰ্তমান শিক্ষা ব্যৱস্থাত লিখা ব্যৱস্থা উন্নত কৰাৰ অৰ্থে শিশুসকলক কি ব্যৱহাৰ কৰিবলৈ দিয়ে? বৰ্তমান শিক্ষা ব্যৱস্থাত আদৰ্শ হস্তলিপি ব্যৱহাৰ কৰা হয়। শিশুসকলৰ লিখা ব্যৱস্থাটোৰ উন্নতি সাধন কৰিবলৈ তাত আৰ্হি শব্দ লিখিবলৈ দিয়া হয়। চেপ্টাৰ 4টো হৈছে মাতৃভাষা শিক্ষা প্ৰদানৰ কৌশল। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাষাক কোনে যাদৃচ্ছিক আখ্যা দিছে? চচুৰে ভাষাক যাদৃচ্ছিক আখ্যা দিছে। নম্বৰ 2 কুৱেশ্যন অষ্টধ্যায়ী কাৰ ৰচনা? পাণিনি। নম্বৰ 3 কুৱেশ্যন মানুহৰ উচ্চ খাপৰ চিন্তা প্ৰয়োগৰ 4টা স্তৰৰ ধাৰণা কোনে আগবঢ়াইছিল? ছুইচ পণ্ডিত জিন পিয়াগেট। নম্বৰ 4 কুৱেশ্যন ভাষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। কণ্ঠ আৰু শ্ৰৱণ প্ৰণালী। নম্বৰ 5 কুৱেশ্যনটো হৈছে আন্তঃবিনিময়শীলতা কি? আন্তঃবিনিময়শীলতা ভাষাৰ এটি ৰূপ বৈশিষ্ট্য। নেক্সট কুৱেশ্যনটো হ'ল ভাষাতত্ত্ব কি? ভাষাৰ বিজ্ঞানসম্মত অধ্যয়নেই ভাষাতত্ত্ব। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল ইন্দো আৰ্য ভাষাগোষ্ঠীৰ অন্তৰ্গত এটা ভাষাৰ নাম লিখা। অসমীয়া।
নাগামিজ কি অসমীয়া আৰু নগা ভাষাৰ সংমিশ্ৰিত ৰূপ যিকোনো এটা তিব্বত ধৰ্মীয় ভাষাৰ নাম উল্লেখ কৰা বড়ো নেক্সট কুৱেশ্যনটো হ'ল অসম চৰকাৰৰ এখন শিক্ষামূলক কৰ্মনীতিৰ নাম উল্লেখ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি 1968 অসমৰ সৰ্বমুঠ কিমানটা জনজাতি আছে 22টা নেক্সট কুৱেশ্যন হ'ল ইউজিচি কি ইউজিচি হ'ল ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন চাপ্টাৰ 5ত শৰ্ট কুৱেশ্যন নাই সেইবাবে আমি চাপ্টাৰ 6ত এতিয়া আহিলোঁ চাপ্টাৰ 6ৰ নামটো হ'ল শৈক্ষিক বিকাশৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত লোৱা প্ৰচেষ্টা তো ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল ইউএনৰ সম্পূৰ্ণ ৰূপটো কি ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন নাম্বাৰ 2 কুৱেশ্যন ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো কি ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন নেক্সট কুৱেশ্যনটো হ'ল মানৱ অধিকাৰ সম্পৰ্কীয় সাৰ্বজনীন ঘোষণাত কেইটা অনুচ্ছেদ আছে 30টা অনুচ্ছেদ আছে ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল সকলোৰে বাবে শিক্ষাৰ ওপৰত পতা বিশ্ব সন্মিলনখন কেতিয়া অনুষ্ঠিত হৈছিল 1990 চনৰ 5 মাৰ্চৰ পৰা 9 মাৰ্চলৈ থাইলেণ্ডৰ জমটিয়ানত নেক্সট কুৱেশ্যনটো হৈছে এমডিজিত কেইটা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এমডিজিত 6টা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে প্ৰাথমিক পৰ্যায়ত মাতৃভাষাৰ নিৰ্দেশনাৰ বাবে সা সুবিধাৰ শীৰ্ষক উল্লেখ কৰা হৈছে ভাৰতীয় সংবিধানৰ 350 নং অনুচ্ছেদত প্ৰাথমিক পৰ্যায়ত মাতৃভাষাৰ নিৰ্দেশনাৰ বাবে সা সুবিধা উল্লেখ কৰা হৈছে তাৰ পিছৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 1968 কোনে ঘোষণা কৰিছিল 1968 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপ ৰেখা 2005ৰ ষ্টেয়াৰিং কমিটিৰ অধ্যক্ষ কোন আছিল ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা 2005ৰ ষ্টেয়াৰিং কমিটিৰ অধ্যক্ষ আছিল প্ৰফেসৰ জছপাল সো বন্ধুসকল এইখিনি আছিল পেপাৰ 6 আঞ্চলিক ভাষা আৰু মাতৃভাষা শিক্ষাৰ থকা কেইটামান কুৱেশ্যন সো আপোনালোকে ইয়াৰ কুৱেশ্যনৰ এনসাৰখিনি ভিডিঅ ডিসক্ৰিপচনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আশা কৰিছো আপোনালোকৰ পেপাৰ 6ৰ এক্সামৰ বাবে এই ভিডিঅটো কিছু পৰিমাণে হলেও সহায় কৰিব সো পৰৱৰ্তী সময়ত আমি আৰু এনে ধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম যদি ভিডিঅটো ভাল লাগিছে তেনেহলে ভিডিঅটো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকলে যিসকলে কৃষ্ণকান্ত তন্ত্ৰ ডাউনলোড কৰি আছে তেওঁলোকৰ মাজত ভিডিঅটো শ্বেয়াৰ কৰিব সো পৰৱৰ্তী সময়ত লগ পোৱাৰ আকাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ